টেঙানি এই টেঙানি কেনেকৈ উৎপত্তি হ'ল তো আজিৰ ভিডিঅ'টো বনোৱা মূল টপিক হৈ গ'ল এইটো ধৰক। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো ভালেই চাগে। আজিৰ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বনোৱা মূল উদ্দেশ্য হ'ল, যিহেতু নেকি এটা দুটা এনেকৈ ভিডিঅ' বনাই আজি মোৰ চেনেলত প্ৰায় 200 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। তো তাৰ বাবে আপোনালোকক বহু ধন্যবাদ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ বিশেষকৈ টেঙানিৰ কথা, যিহেতু নেকি মোৰ চেনেলটোৰ নাম টেঙানি ব্লগ। সেয়েহে মই আজি বিশেষকৈ আপোনালোকক টেঙানিৰ কথা কিছু ক'বলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব, আৰু যিসকল আগৰ পৰাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ। বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যিহেতু নেকি টেঙানি, আৰু টেঙানি বুলি ক'লে বিশেষকৈ প্ৰায় সকলো বস্তুৱে টেঙানিত পোৱা যায়। চাহপাতৰ পৰা ধৰি চাঁচি গছৰ পৰা ধৰি সকলো বস্তুৱে টেঙানিত আছে। নহওক এতিয়া চন্দন পুলিও লগাইছে, বহুতৰ ঘৰত চন্দনো আছে। কিন্তু এটা কথা বন্ধুসকল, টেঙানি এই টেঙানি কেনেকৈ উৎপত্তি হ'ল তো আজিৰ ভিডিঅ'টো বনোৱা মূল টপিক হৈ গ'ল এইটো ধৰক। টেঙানি নামটো কিহৰ পৰা উৎপত্তি হ'ল সেই বিষয় লৈ আজি এই ভিডিঅ'টো বনাই আছোঁ। বলক তেতিয়া ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ, আৰু দুজনমান সদাশয় ব্যক্তিক সুধিম টেঙানি নামটো কেনেকৈ উৎপত্তি হ'ল। ময়ো নাজানো, ময়ো জানিম, লগতে আপোনালোকেও জানিব। ভিডিঅ'টো চাই থাকক। বন্ধুসকল, কিছু লোকে ভাবিব পাৰে যে 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হওঁতেই ইয়াৰ ফুটনি হ'ল, কিন্তু সেইটো কথা নহয়। বহু কষ্টৰ ফলত মই শূন্যৰ পৰা গৈ আছোঁ। বৰ্তমান মোৰ 200 ছাবস্ক্ৰাইবাৰ হৈছে। আপোনালোকক অশেষ বহু ধন্যবাদ জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে অতি কম সময়ৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হয়। দদাই এজনক সুধিম টেঙানি কিহৰ পৰা উৎপত্তি হ'ল। দাই, মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা সুধিবৰ কাৰণে। যিহেতু নেকি টেঙানি বুলি ক'লে সকলো জেগাতে চিনি পায় বা সকলোৱে চিনি পায়, প্ৰকৃত টেঙানিৰ নামটো কেনেকৈ সৃষ্টি হ'ল? হয় বাৰু, সেইটো কথাটো গুৰুত্বপূৰ্ণ। আমাৰ টেঙানি আজি 43খন গাঁৱে পৰিপূৰ্ণ হৈ আছে একেটা পঞ্চায়ততে। তাৰ ভিতৰতে আমাৰ পুৰণা টেঙানিৰ যি ভাগ, আমি আগৰ বয়োবৃদ্ধসকলে কোৱাত আমি কথাখিনি গম পাওঁ যে টেঙানিত প্ৰথমে যেতিয়া বসবাস কৰিছিলেহি সেই বয়োবৃদ্ধকেইজনে, তেতিয়া তাত প্ৰায় সংখ্যক ঔটেঙা গছ, এনেকৈ টেঙা গছ আছিলে। গতিকে সেইটো কাৰণে এই বৃদ্ধসকলে এই নামটো টেঙানি থ'লে বুলি আমি জানো। আৰু এটা কথা ধৰক, এতিয়া হয়তো বহুতে টেঙানি বুলি ক'লে চিনি পায়, কিন্তু এনেকুৱা এটা কথা ওলায় যে কোনোবাই যদি কয় বোলে আপোনাৰ ঘৰত বোলে টেঙানি, বিলগাঁও টেঙানি নে বৰপথাৰ টেঙানি, প্ৰকৃত টেঙানি কোনখন অঞ্চলৰ লগত জড়িত হৈ আছে? হয়, টেঙানি ক'লে আমাৰ বৰপথাৰ লগতো জড়িত হৈ আছে, আমাৰ বিলগাঁৱৰ লগতো জড়িত হৈ আছে। এফালে ৰতনপুৰটো ছাইড হৈছে, আৰু এফালে আমাৰ চিলনীজান কাৰ্বি আলংটো ছাইড হৈছে। গতিকে টেঙানি বুলি ক'লে বৰপথাৰ টেঙানি বুলি ক'লেও বহুতে চিনি পায়, আৰু বিলগাঁও টেঙানি বুলি ক'লেও বহুতে চিনি পায়। বিলগাঁও টেঙানি বুলি ক'লেও কোনো ভুল নহয়। বন্ধুসকল, আমি ধৰক এজন সম্বন্ধীয় দদাইৰ পৰা পালোঁ যে টেঙানি নামটো কিহৰ পৰা সৃষ্টি হ'ল। আৰু এজন আমাৰ গাঁৱৰে, তেওঁৰ পৰা জানিম ধৰক টেঙানি নামটো কেনেকৈ উৎপত্তি হ'ল, তেওঁৰ পৰা আমি টেঙানি কিহৰ পৰা সৃষ্টি হ'ল। টেঙানি শব্দটো অৰ্থ আছে ইয়াত। প্ৰকৃততে আমি বিতংকৈ অকণমান বুজাই দিবলৈ দিগদাৰ যদিও আংশিকভাৱে যিটো জানো, হয়, 1835 চনৰ পৰা ধৰি ইতিপূৰ্ব কথা আমি আংশিকভাৱে জনাত সমগ্ৰ বনাঞ্চলখন টেঙাই উপচি আছিলে। টেঙা অন্য টেঙা নহয়, ঔটেঙা থকাৰ পৰা টেঙানিৰ শব্দটো উৎপত্তি হৈছে বুলি এটা আমাৰ বিবেকে ধৰে। টেঙানিক লৈ আমি সিমানেই ক'ব পাৰোঁ। এতিয়া বিশেষকৈ এটা কথাই গম পোৱা হৈছে, যিহেতু নেকি বৃহত্তৰ টেঙানি, আৰু এই টেঙানিৰ নামটো এতিয়া তেওঁলোকে কোৱা মতে যিহেতু নেকি ইয়াত অধিক সংখ্যক ঔটেঙা গছ আছিলে, আৰু সেই ঔটেঙা গছৰ পৰাই ধৰক অঞ্চলটোৰ নাম টেঙানি হৈ গ'ল। আৰু প্ৰথমতে এখনহে গাঁও আছিলে, কিন্তু এতিয়ালৈ গৈ থৈ ইয়াত প্ৰায় 43খন টেঙানি হ'লগৈ। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। বাই বাই।